মোটামুটি 15টামান ঘূৰিলোঁ। পোনপ্ৰথমে মই আজি আমাৰ শালবাৰী সমষ্টিত পৰম শ্ৰদ্ধাৰ মোৰ পিতৃতুল্য মাতৃতুল্য আৰু আমাৰ ভাইদেউ ভণ্টি দাদা ভাইটিসকললৈ মই মোৰ ফালৰ পৰা মই সেৱা শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ শালবাৰী সমষ্টিত গোটেই ৰাইজক এইবাৰ শান্তি ৰক্ষে ঐক্যতাৰ হকে যাতে ট্ৰেক্টৰ চলাতে যাতে বিপুল ভোটত যাতে হৰি যোৱা নাই সেয়ে মই সৰল কথা জনাইছোঁ আৰু আমাৰ সমবিতিয়াৰ বাকী ৰাইজলৈ এইটো এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ অহা দিনত যাতে আমাৰ এই শান্তি আৰু উন্নতি আৰু ঐক্যতা যাতে বাহাল থাকে তাৰ কাৰণে যাতে আমাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন দল ট্ৰেক্টৰ চবে যাতে সকলোৱে যাতে বিপুল ভোটত যাতে হৰাই যোৱা নাই গতিকে মই সৰল কথা জনাইছোঁ। মই শালবাৰী সমষ্টিৰ ৰাইজক মই আগতীয়াকৈ কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে যথেষ্ট সহযোগিতা কৰিলে সাধাৰণ দুখীয়া ৰাইজসকলে এই ৰ'দ নেওচি বিপুল ভোটত ট্ৰেক্টৰ ছবিত চাপ মাৰাটো মই গম পাই আছোঁ আৰু চুকে কোণে বিভিন্ন সমষ্টিত বিভিন্ন চেণ্টাৰত মই খবৰ লোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ কাৰ্যকৰ্তাসকলে জনামতে সকলো ৰাইজে সকলো জনগোষ্ঠীয়ে মানে বিপুল ভোটত ভৰি জনাই আছে। শান্তিপূৰ্ণভাৱে আচলতে অনুষ্ঠিত হৈছে, কোনো ধৰণৰ হিংসাত্মক ঘটনা হোৱা নাই কোনো এটা কেন্দ্ৰতে। হয়, এয়া আমাৰ চৰকাৰী কৰ্তৃপক্ষ আৰু আমাৰ ইলেকশ্যন কমিশ্যনাৰ আৰু আমাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি ৰাইজে সকলোৱে মানে ঐক্যতা শান্তিটোৱে মানে আশা কৰে আৰু অহা দিনত যাতে এই শান্তি ঐক্যতা যাতে বাহাল থাকে তাৰ স্বাৰ্থতে মানে সকলোৱে মানে ট্ৰেক্টৰ চবেই চাপ মাৰি বিপুল ভোটত বিজয় সাব্যস্ত কৰিব। এয়া আমাৰ অপূৰণীয় ক্ষতি অসমৰ কাৰণে মোৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ আগলৈ আমি পামনে নাই ঈশ্বৰে জানিব, কিন্তু এয়া আমাৰ অসমৰ কাৰণে বা আমাৰ ভাৰতবাসীৰ কাৰণে অপূৰণীয় ক্ষতি বুলি মই অনুভৱ কৰিছোঁ।